আজি ন্যাশনাল প্ৰেছ ডে আমাৰ মহকুমাত ভেৰগাঁও মহকুমাত কাৰ্যালয়ত আমি SDPRৰ সহায়ত আমি আজি ন্যাশনাল প্ৰেছ ডে অবজাৰ্ভ কৰিলোঁ আৰু ইয়াতে আমাৰ সাংবাদিক বন্ধুসকল সকলো উপস্থিত থাকিলে বিৰাট ধুনীয়াকৈ আমি আলোচনা কৰা গ'ল আমাৰ আজিৰ ডেটৰ যিটো জাৰ্নেলিজিমৰ যিটো ষ্টেটাছ নাইবা জাৰ্নেলিজিম যি ধৰণে আজিৰ ডেটত আমাৰ মানুহৰ মাজত জাৰ্নেলিজিমটো প্ৰেজেণ্ট কৰা গৈছে সেইটোৰ ওপৰত বহুত ধৰণৰ ইনফৰ্মেটিভ কথা আজি ডিছকাশ্যন কৰা হ'ল আজি আমি ভেৰগাঁও সাব ডিভিজনৰ অন্তৰ্গত সকলো প্ৰেছৰ লগত জড়িত মিডিয়া পাৰ্চনেলক পোনপ্ৰথমে কংগ্ৰেচুলেট কৰিব বিচাৰিছোঁ যে আমি ছাকচেছফুলি নেশ্যনেল প্ৰেছ ডেটো আজি অবজাৰ্ভ কৰিব পাৰিছোঁ শান্তিপূৰ্ণভাৱে আজি ভেৰগাঁৱত সকলোকে লৈ পিনে আমি আমাৰ ডেম'ক্ৰেচিৰ যিটো ফ'ৰ্থ পিলাৰ সেইটো আমি চেলিব্ৰেট কৰিব পাৰিছোঁ আৰু লগতে আশা কৰিছোঁ যে ভেৰগাঁৱৰ পৰা যিমান যেনেকুৱা হওক তেওঁলোকৰ সহায়ত আমি আৰু ইনফৰ্মেটিভ আৰু ভাল জাৰ্নেলিজিমৰ এটা ৰূপ আমি দেখি পাম তাকে আশা কৰিছোঁ আৰু ইমানতে কৈছোঁ থেংক ইউ